নমস্কাৰ আপোনালোক সকলোকে লাডু এছপিকে ইউটিউব চেনেলত স্বাগতম জনাইছো মই শিৱজান আমি সাধাৰণতে কিছুমান প্ৰব্লেম ফেচ কৰি থাকো সবে আমি এজ এ ক্যান্ডিডেট এজ এ মানে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থকা ষ্টুডেন্ট হিচাপে সো অসমত যিমান ক্যান্ডিডেটস আছে সবে চাগে প্ৰব্লেম ফেচ কৰি আছে আই থিংক সবৰে প্ৰব্লেমছ বিলাক চাগে একেই হয় আৰু সেই কাৰণে আজি আমি 5-10 জন আমাৰ ছাত্ৰ ছাত্ৰী আছে যি নেকি আমাৰ ইয়াত অফলাইন পঢ়ি আছে বেছি কেইজন নাই প্ৰায় 10 জন মান আছে আৰু আমি তেওঁলোকৰ প্ৰশ্নখিনি লম আৰু সেইখিনি মই সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম বা মই সেইখিনি উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম আশা কৰো এইখিনি প্ৰব্লেম সবৰে আমাৰ গোটেই অসমত থকা যিমান ক্যান্ডিডেটস আছে সবৰে কাৰণে একেখিনি প্ৰব্লেমছ একে হৈছে আছে চাগে যেটো শব্দ নেকি মই বহুতবাৰ কৈ আছো যে কনসিস্টেন্সি না অৰ্থটো আমি বুজি পাইছো নে কনসিস্টেন্সি মানে কি অৰ্থটো বুজি পাইছো অৰ্থটো কি বাৰু yes আমি যদি চাবলৈ যাও কনসিস্টেন্সি মিনিংটো এটো হৈছে যে যিকোনো এটা কাম আমি কন্টিনিউয়াসলি এটা নিৰ্দিষ্ট সময়ত আমি কৰি থকা তাৰ মানে সিম্পল ভাষাত ক'বলৈ গলে আমাৰ প্ৰবলেমটো কি হয় যে পৰীক্ষা এতিয়া আহিলে আমি অপেক্ষা কৰি আছো কলৈ নোটিছ অহালে পৰীক্ষা হোৱাৰ পিছত নোটিছ আহিব তো নোটিছ যেতিয়া ওলাব তাৰ পিছত আমি কেদিন মানৰ কাৰণে পঢ়িম হৈ গল তো কেদিন মান পঢ়াৰ পিছতে আমি আকৌ ৰৈ দিম কিয় কাৰণ কোনো ধৰণৰ অনলাইন হোৱা নাই অনলাইন হল এতিয়া আকৌ পঢ়িলো তাৰ পিছত আকৌ আমি বাদ দি দিলো তো তাৰ পিছত আমি অপেক্ষা কৰিম এডমিট কাৰ্ড ওলালে এডমিট কাৰ্ড যেতিয়া ওলাব তাৰ পিছত আমি পঢ়া ষ্টাৰ্ট কৰি দিম যেতিয়া নেকি পৰীক্ষাটো কেদিনমান দেৰি হৈ গল আকৌ ৰৈ দিলো আমি তো পৰীক্ষাৰ ঠিক কাইলে পৰীক্ষা আৰু আগদিনা আমাক গোটেই সিলেবাসটো শেষ কৰিব লাগে তো এই যে আমি বহুত স্পিড পঢ়িলো তাপা আমি আকৌ স্লো কৰি দিলো বহুত স্পিড পঢ়িলো আকৌ স্লো কৰি দিলো বহুত স্পিড পঢ়িলো এটুক আমি কনসিস্টেন্সি বুলি নকওঁ তো কনসিস্টেন্সি তাক কম যে আমি যদি ডেইলি এতিয়াও 2 ঘন্টা পঢ়ি আছো তো ডেইলি আমি 2 ঘন্টা পঢ়িম ডেইলি মিন্স ডেইলি পঢ়িম হল এটা কোৱেশ্চনটো হল এটো কেনেকে ধৰণে আমি কন্টিনিউ কৰিব যে 2 ঘন্টাকে যদি পঢ়িছো মই এক্সাম্পল হিচাপে 2 ঘন্টা কৈছো আমি তাক এসপাইৰেন্ট হিচাপে আমি নাই বুলি কলো 4 ঘন্টা বা 5 ঘন্টা সময় আমি ৰাখিব লাগিব নিজৰ দিনটোত 24 ঘন্টা সময় থাকে 24 ঘন্টাত আমাক কিমান সময় ৰাখিব লাগিব 4 ঘন্টা সময় 4 ঘন্টা সময় ডেইলি পঢ়াটো কেনেকে পসিবল কাৰণ পঢ়াটোত আমি বৰ বিশেষ ভাল নাপাওঁ কোৱেশ্চনটো এটো নহল জানো তাৰ কাৰণে মোৰ এটা কোৱেশ্চন আনসাৰ লাগে হা আমি প্ৰথম অৱস্থাত ক্লাছ কেটা বজাত কৰিছিলো 5 বেলা কৰিছিলো কেটা বজাত 5:30 মনত পৰিছে সবৰ আমি 5:30 5 বেলা ক্লাছ কৰিছিলো আৰু ৰাতিপুৱা নহয় আৰু যেতিয়া নেকি আমাৰ অলপ গৰম বেছি হৈছিল আৰু আমাৰ এসি লগাবলৈ ব্যৱস্থা নাছিল কাৰণ ইলেক্ট্ৰিচিটি প্ৰবলেমৰ কাৰণে আৰু আমি সেই সময়ত আমি কি কৰিছিলো যে ৰাতিপুৱালৈ ক্লাছটো লৈ আনিছিলো মনত পৰিছে সবৰ তো ৰাতিপুৱা আমি কেটা বজাত ক্লাছ ষ্টাৰ্ট কৰিছিলো 5:30 এগেইন তো মৰ্নিং 5:30 বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত যিমান ষ্টুডেন্ট আছিল তাৰ আধা ষ্টুডেন্ট কমি গল নম্বৰ 1 ৰাতিপুৱা কিয় কমি গৈছিল কাৰণ ৰাতিপুৱা শুই উঠিব নোৱাৰে আৰু আমাৰ ইয়াত যি 5:30 ক্লাছ ষ্টাৰ্ট হল তাত যি সকল ক্যান্ডিডেটস ইয়ালে আহিছে পঢ়িবৰ কাৰণে সেই ক্যান্ডিডেটস খিনিয়ে 5:30 আহিব পাৰিছিল নে প্ৰথমতে তোমালোকে নিজক উঠা নিজে পাৰিছিল না সময়মতে আহিবলে প্ৰবলেম সবৰে হৈছিল হয় নহয় 5:30 আহোতে আমাৰ প্ৰবলেম সবৰে হৈছিল তাৰ পিছত প্ৰথম দিনাখন আহিলৈ মই দেখা পাইছিলো ক্লাছৰুমত যে সবে হামিয়াই আছে হৈ গল সবে হামিয়াই আছে কোনোবা হয়তো জেনটেন আহি পাইছেহি আৰু বাধ্যকৈ নিজকে আনিছে সেকেন্ড ডে দেখিছো হামিয়াটো আৰু অলপ বেছি হৈছে হল নহয় থাৰ্ড ডে দেখিবলৈ পাইছো যে দুজন এজন আহিছে দুজন এজনটো হুইয়ে থাকিল আহিবলৈ মন কৰা নাই কাৰণ হাৰেই নাপালে তো এনেকুৱা পৰিস্থিতি আমি দেখিছো বাট আমি কন্টিনিউ কৰি থকা প্ৰায় এতিয়া কিমান দিন হৈ গৈছে গল প্ৰায় 1.5 মাহ মান হৈ গৈছে গল হয়নে এটা টোপনি ধৰে নধৰে এতিয়া কোনোবাই গৈ এলাৰ্ম দি উঠিব লগা হৈছে নাই এলাৰ্ম দিলো এলাৰ্ম দি আগতে হার পাও আমি পাও না নাপাও কিয় হল অটোমেটিক উঠি যাও কিয় হল অভ্যাস পইণ্ট বুজি পালা না কনসিস্টেন্সি কেতিয়া আমি মেইনটেইন কৰিব নোৱাৰো যদিহে আমি তাক এটা বুজা হিচাপে লওঁ কিন্তু তাক যদি আমি এটা অভ্যাস হিচাপে বনাই পেলাও তাক যদি আমি অভ্যাস গঢ়ি তুলো নিজকে যেনেকে ৰাতিপুৱা শুইতে আমাক কোনেও ব্ৰাছ কৰিবলৈ ক'ব নালাগে নিজে শুইতে লগালগ ব্ৰাছ কৰো
কোনোবাই ক'ব লাগে জানো নালাগে সেইটো অট'মেটিক হৈ যায় নিজে ইনফেক্ট আমি নিজেই গম নাপাওঁ হৈ গ'ল এতিয়া 5:30 আমি মৰ্নিং ক্লাছ ষ্টাৰ্ট কৰি দিলো আৰু 5:30 প্ৰথম অৱস্থাত আহোঁতে চবৰে প্ৰব্লেমছ হৈছিলে বাট লাহে লাহে আহোঁতে এতিয়া আমি নিজে নিজে হাৰ পোৱা হলো টোপনি নধৰা হ'ল আৰু আমি ইনফেক্ট ভাল পোৱা হলো এতিয়া এইখিনি টাইমত ক্লাছ কৰি ভাল লাগে এতিয়া হয়নে তো এইটো কি হৈ গ'ল হেবিট হৈ গুচি গ'ল আৰু হেবিট হৈ যোৱাৰ লগে লগে এতিয়া আমি নিজে গম নোপোৱাকৈ অট'মেটিক হৈ যায় তো গতিকে কনসিষ্টেন্সি মেইনটেইন কৰিবৰ কাৰণে পঢ়াৰ ক্ষেত্ৰত আমি হেবিট বনাব লাগিব এই হেবিটটো যদি আমি বনাব পাৰো তেতিয়াহ'লে কনসিষ্টেন্সি মেইনটেইন এবছৰ নালাগে 10 বছৰ নালাগে গোটেই জীৱনটো কৰিব পাৰিম একেটা কাম তো তাক কি বনাব লাগিব হেবিট বনাব লাগিব তো হেবিট বনাবলৈ যাওঁতে প্ৰবলেমটো হ'ল যে প্ৰথম 20 বা 22 দিন বহুত ডিফিকাল্ট হয় 20 বা 22 দিনটো বহুত ডিফিকাল্ট হয় আৰু সেই 20-22 দিনটো যদি আমি চ্যালেঞ্জ হিচাপে তো কোনোবাই যদি আমাক ক'লে তই এইটো কাম কৰিব নোৱাৰো যেতিয়া চ্যালেঞ্জ লাগে আমি সেই কামটো কমপ্লিট কৰো নে নোৱাৰা কামটো অসম্ভৱ কামটো আমি সম্ভৱ কৰিবৰ কাৰণে চেষ্টা কৰো তো গতিকে 22 দিন পঢ়াটো আমাৰ কাৰণে ধৰি ললো অসম্ভৱ চ্যালেঞ্জ হিচাপে এটা টাৰ্গেট এটা চ্যালেঞ্জ যে মই এইটো কৰিমেই এইটো মোৰ দ্বাৰা হ'ব লাগিবই দৰকাৰলে এনেকে লৈ লোৱা এজ এ এক্সাম্পল মই যদি ক'বলৈ যাওঁ যে মই যদি 22 দিন নিৰ্দিষ্ট এটা টাইম মই বান্ধি লৈছো মোৰ নিজৰ সুবিধা অনুসৰি আৰু সেই সুবিধা অনুসৰি যদি মই পঢ়িব নোৱাৰো তেতিয়া হলে মই ভাল পোৱা কাম যেনে ধৰি ললো মই চিকেন খাওঁ মই চিকেনই নাখাওঁ এজ এ এক্সাম্পল কৈছো মই ভাল পোৱা কাম হৈ গুচি গ'ল মেকআপ কৰা মই মেকআপেই নকৰো হ'ল নহয় বোলে মই ভাল পোৱা কাম আছিলে যে মই ঠাই ঘূৰি ভাল পাওঁ মই ঠাই ফুৰিবলৈ নাযাওঁ হল নাই হোৱা তো সবৰে ভাল পোৱা কাম বেলেগ বেলেগ বা ভাল পোৱা কাম মই চিনেমা চাই ভাল পাওঁ বোলে মই 22 দিনৰ কাৰণে এখনো চিনেমা নাচাওঁ যদিহে মই কামটো কমপ্লিট কৰিব নোৱাৰো চ্যালেঞ্জ আহি গ'ল নিজৰ ওপৰত নিজে ললো চ্যালেঞ্জটো নিজে বান্ধি ললো তো মোৰটো চিনেমাখন চাব লাগিব ন গতিকে মই 22 দিন কমপ্লিট কৰিব লাগিব তো সেই 22 দিন যদি আমি একবাৰ কমপ্লিট কৰি ললো তাৰপৰা বনি গ'ল হেবিট তো গতিকে একবাৰ যদি হেবিট বনি গুচি গ'ল তেতিয়াহ'লে কনসিষ্টেন্সি মেইনটেইন কৰাটো একেবাৰে ইজি হৈ যাব তো প্ৰবলেম সলভ কনসিষ্টেন্সি পাৰিম তেতিয়াহ'লে সো আমাৰ কাম কি প্ৰথম কাম 20 বা 22 দিনৰ কাৰণে চ্যালেঞ্জ হিচাপে বনাই লোৱা যে মই ইমানটো সময় মই পঢ়িমেই ডান তো সেই সিমানটো সময় যিমানটো সময় পঢ়িলে মোৰ ভাবিছো যে মই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম মই ভাবো এটলিষ্ট 4 ঘণ্টাটো সময় ৰাখা এটা চ্যালেঞ্জ হিচাপে হল আৰু সেইটো কৰাৰ পিছতে যেতিয়া 22 দিন চ্যালেঞ্জ হিচাপে নিজৰ ভাল পোৱা বস্তু তাক বাদ দি দিবা আৰু বাদ দিয়াৰ লগে লগে তুমি কমপ্লিট কৰিবা তাৰ পিছত তোমাৰ হেবিট বনি যাব আৰু হেবিট বনি যোৱাৰ পিছত সেইটো কন্টিনিউ কৰিলে আমি সাকসেস পাই যাম